So guys, welcome back to my another brand new video. So আজি ভিডিঅ'ত মই সেইটো টপিকৰ ওপৰতে কথা পাতিব গৈ আছোঁ. So guys, আপোনালোকক যে মই কৈছিলোঁ যিসকলে শুদ্ধ উত্তৰটো দিব পাৰিব তেখেতসকলৰ নাম মই পৰৱৰ্তী ভিডিঅ'ত আপলোড কৰিম বুলি কৈছিলোঁ. চ' সেইটো সময় আহি পাইছেহি. চ' মই তিনিজনক চিলেক্ট কৰিব মানে বাধ্য হৈছোঁ আৰু কিছুমানে কমেণ্ট কৰিছোঁ যদি তেখেতসকলক মই ল'ব নোৱাৰিলোঁ, চৰি, মনত বেয়া নাপাব। পৰৱৰ্তী সময়ত ট্ৰাই কৰি যাব, হয়তো পৰৱৰ্তী ভিডিঅ'ত মই আপোনাৰ নাম মই উল্লেখ কৰিব কৈ দিছোঁ. চ' মই লাষ্ট কুৱেশ্যনটো মোৰ আছিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SOP? SOPৰ সম্পূৰ্ণ অৰ্থ কি? কিছুমানে সঠিক উত্তৰটো দিছে, কিছুমানে ৰং এনচাৰটো দিছে. চ' সঠিক উত্তৰটো কি হয় মই কৈ দিছোঁ বাৰু, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডৰ, এইটো হয় শুদ্ধ উত্তৰ. তো কিছুমানে লিখিছে ক্ৰমেশক, মই তিনিজনৰ নাম চিলেক্ট কৰিছোঁ, তেখেতসকলে কমেণ্টত জনাইছে. চ' প্ৰথমত মই ৰাখিছোঁ আৰমান আলী, তেখেতে লিখিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডৰ, তেখেতে শুদ্ধ উত্তৰটো লিখিছে. তো 2 নম্বৰত আছে MD ইমৰান, তেখেতেও একেই লিখিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডৰ. চ' আমাৰ থাৰ্ডত ৰাখিছোঁ সঞ্জীৱ টপু ডাঙৰীয়া, একচুৱেলি ডাঙৰীয়া কৈছোঁ, তেখেত মোৰ ছিনিয়ৰ হয় যদিও তেখেতে মোক বহুত ছাপোৰ্ট কৰিছে. চ' তেখেতৰ নাম মই 3 নম্বৰত ৰাখিছোঁ. চ' এই তিনিজন শুদ্ধ উত্তৰ দিছে, উল্টা পুল্টা দিছে যদিও চৰি, তেখেতসকলৰ নাম মই মেনশ্যন নকৰোঁ. পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে চেষ্টা কৰক, হয়তো আপোনাৰ নামো লাকি হ'লে আহিব পাৰে. চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ. চ' আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ছেট কৰি লওক, যাতে মোৰ অনাগত দিনত ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনটো পায়. চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ. প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ অ'কে? আমি যে প্ৰত্যেক দিনে আমি মানুহৰ লগত কথা পাতোঁতে আমি অ'কে ৱৰ্ডটো ইউজ কৰোঁ. চ' অ'কেৰ সম্পূৰ্ণ অৰ্থটো কি জানেনে আপুনি? যদি জানে 10 ছেকেণ্ড সময় আছে আপোনাৰ হাতত, আপুনি কমেণ্ট কৰি জনাব পাৰে. আৰু সময় যদি আপোনাৰ কম হয়, ভিডিঅ'টো অ'কেৰ সম্পূৰ্ণ অৰ্থটো হ'ল ওলা কালা, ঠিক আছে? এইটো এটা গ্ৰীক শব্দ হয়, যিটো গ্ৰীক শব্দৰ পৰা আহিছে ওলা কালা, যাৰ মিনিংটো হ'ল যে আমি কেতিয়াবা কওঁ ন সকলোবোৰ ঠিক ঠাকে আছে ন, সকলো ঠিকে ঠাকে আছে ন, তো সেইটোৱে মানে এভৰিথিং ইজ অ'কে, ইংলিছত কয় এভৰিথিং ইজ অ'কে, তো গ্ৰীক ভাষাত কয় ওলা কালা, যাৰ অৰ্থ হ'ল অ'কে. চ' গম পালেই অ'কেৰ সম্পূৰ্ণ অৰ্থটো কি, এতিয়া কোনোবাই সুধিলে আপুনি ক'ব পাৰিব. চ' এইটোৱে হ'ল অ'কেৰ সম্পূৰ্ণ অৰ্থ ওলা কালা. চ' দ্বিতীয় নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PAN? ঠিক আছে, পানেই হওক বা পেনেই হওক, পানৰ অৰ্থটো কি জানে? যদি জানে কমেণ্ট কৰি জনাব. চ' আপোনাৰ হাতত 10 ছেকেণ্ড সময় আছে, চ' কমেণ্ট কৰি জনাই দিয়ক. উত্তৰটো মই কৈ দিছোঁ, পেনৰ সম্পূৰ্ণ অৰ্থটো হ'ল পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, ঠিক আছে? P for পাৰ্মানেণ্ট, A for একাউণ্ট, N for নম্বৰ, পাৰ্মানেণ্ট একাউণ্ট নম্বৰ. চ' কোনে কোনে গম পালে আজি, মানে এতিয়া এইটো ভিডিঅ' চাই কোনে কোনে গম পালে? চ' কমেণ্ট কৰি জনাই দিব, আৰু যিসকলে গম পোৱা নাছিল তেখেতসকলক কমেণ্ট কৰি জনাই দিব. তো পৰৱৰ্তী ভিডিঅ'ত মই আৰু নতুন কিবা কিবি লৈ আহিম. চ' আজি থাৰ্ড কুৱেশ্যনটো হ'ল, তৃতীয় নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SDO? অ'কে, SDO যিসকলে এইবোৰ অফিচত গৈ কাম চাম কৰে তেখেতসকলে ভালকৈ বুজি পাব. SDOৰ সম্পূৰ্ণ অৰ্থটো কি জানেনে? যদি জানে কমেণ্ট কৰি জনাই দিয়ক. আপোনাৰ এটা কমেণ্ট হয়তো আৰু 10জনক শিকাব SDOৰ সম্পূৰ্ণ অৰ্থ কি. যদি নোৱাৰে মই আছোঁ. SDOৰ সম্পূৰ্ণ অৰ্থটো হ'ল চাব ডিভিজনেল অফিচাৰ, চাব ডিভিজনেল অফিচাৰ. অ'কে, SDOৰ সম্পূৰ্ণ অৰ্থ চাব ডিভিজনেল অফিচাৰ. চ' চতুৰ্থ প্ৰশ্নটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4 হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ জিঅ'? আমি জিঅ' চিম ইউজ কৰোঁ ন, চ' গম পায় মুকেশ আম্বানীৰ হয়. চ' জিঅ'ৰ সম্পূৰ্ণ অৰ্থ কি? যদি জানে কমেণ্ট কৰি জনাব. 10 ছেকেণ্ড সময় আপোনাৰ হাতত বেছি নাই, পটাপট লিখি. চ' জিঅ'ৰ সম্পূৰ্ণ অৰ্থটো হ'ল জইণ্ট ইমপ্লিমেণ্টেশ্যন অপৰচুনিটি, জইণ্ট ইমপ্লিমেণ্টেশ্যন অপৰচুনিটি. এইটো কিবা এটা নেটৱৰ্ক হয় ন, চ' ইয়াত ডাঙৰ এটা নেটৱৰ্কিং আছে. চ' ই এটা
টিম হয় চ' সেইকাৰণে জইণ্ট ইমপ্লিমেণ্টেশ্যন কিবা অপৰচুনিটি তেনেকুৱা হয় চ' জিঅ'ৰ সম্পূৰ্ণ অৰ্থ গম পালে চ' আজি আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল পঞ্চম কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ আৰ্মি আৰ্মিৰ সম্পূৰ্ণ অৰ্থ কি কোনে কোনে গম পায় যদি পায় তেনেহ'লে পটাপট কমেণ্টত অলপ জনাই দিবচোন আৰ্মিৰ সম্পূৰ্ণ অৰ্থটো হ'ল এ ফৰ এলাৰ্ট আৰ ফৰ ৰেগুলাৰ এম ফৰ মোবিলিটি ৱাই ফৰ য়ং ইয়াৰ অৰ্থ হ'ল এলাৰ্ট ৰেগুলেটিং মোবিলিটি য়ং তো আৰ্মিৰ সম্পূৰ্ণ অৰ্থ হ'ল এইটোৱে চ' এইটো অলপ মোকো অলপ কনফিউজন লাগিছে যদি আপোনালোকে ইয়াৰ ৰং বুলি মানুহ মাত্ৰে ভুল গম পায় যদি মোৰ ভুল হয় আপোনালোকে অলপ শুধৰাই দিব চৰি তাৰ আগতে চৰি কৰি লৈছোঁ হয়তো মোৰ ভুল হ'ব পাৰে চ' মই যিখিনি তথ্য মানে গোটাইছিলোঁ ইয়াৰ ভিতৰত এইটোৱে মোৰ আহিলে চ' আজিৰ ভিডিঅ'ৰ লাষ্ট এণ্ড ফাইনেল কুৱেশ্যন যিটো আপোনালোকলৈ থাকিলে চ' সেই কুৱেশ্যনটো কি লুক হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পুলিচৰ সম্পূৰ্ণ অৰ্থটো কি যদি জানে কমেণ্ট কৰি জনাই দিব পৰৱৰ্তী ভিডিঅ'ত হয়তো আপোনাৰ নাম ভিডিঅ'ত আহিব পাৰে চ' যিমান পাৰে সোনকালে কৰিব যোনে ফাৰ্ষ্ট কমেণ্ট দিব তাক মই ফাৰ্ষ্টত ৰাখিম যোনে ছেকেণ্ডত জনাব তেখেতক ছেকেণ্ডত ৰাখিম যোনে থাৰ্ডত জনাব থাৰ্ডত ৰাখিম চ' যিমান পাৰে সোনকালে কমেণ্ট কৰিবলৈ চেষ্টা কৰক চ' আজি ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম চ' লাইক এটা কৰিব শ্বেয়াৰ এটা কৰিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিয়ক ইয়াৰ কৰতো নাই ছাবস্ক্ৰাইব কৰি দিয়ক কি কৰিছে ছাবস্ক্ৰাইব এটা কৰিব লাগে একদম ফ্ৰী হয় ছাবস্ক্ৰাইব কৰাটো একদম ফ্ৰী চ' তো পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম